কক্সবাজারবাসী জিন্দাবাদ। সরকারে স্কুল কলেজ বনাব না স্কুল কলেজ ভাঙাব? আজিলৈকে BTC 400খনৰ বেছি স্কুল ভাঙাই দিছে। এইটো BTC বাকী জানে। এতিয়া আকৌ স্বাস্থ্য বিভাগত আহিলে হস্পিটেল নতুন বনাব না হস্পিটেল ভাঙাব? এটাও হস্পিটেল তেখেতসকলে সেই 4 বছৰত বনোৱা নাই। ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেলখন BTCৰ ভিতৰত চবতকৈ ডাঙৰ হস্পিটেল। এইটোকে আজি ভাঙাবলৈ গৈ আছে। এইটো কি চৰকাৰ? চৰকাৰৰ দায়িত্ব আৰু বেছি কৰিব না কমাই দিব? হস্পিটেল ভাঙাই পেলাই তেখেতসকলে স্বাস্থ্য বিভাগৰ দ্বাৰা আমাৰ জনসাধাৰণক কেনেকৈ স্বাস্থ্যৰ কাম কৰিব বিচাৰিছে আমি হ'বলৈ নিদিওঁ। ইয়াত দল সংগঠনৰ কথা নহয়। মানুহবিলাকে যদি ভাবে যে এইখন ৰেলী এইখন প্ৰটেষ্ট BPF কৰিছে বুলি যদি ভাবে, য'ত কংগ্ৰেছৰ পৰা আৰম্ভ কৰি CPMৰ পৰা আৰম্ভ কৰি সব দল সংগঠন আছে, ভাবি লওক যে BPF প্ৰটেষ্ট কৰিছে, ইয়াত একো নাই। BPF যদি কাম কৰিছে ৰাইজৰ কাৰণে কাম কৰিছে। আজি আমি লাজ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ যে দল সংগঠনৰ নাম লৈ পেলাই UPPLৰ আমাৰ ৰাইজে কোকৰাঝাৰ টাউনত আৰু BJPৰ ছাপৰ্টাৰ ৰাইজে প্ৰটেষ্টত ওলাই অহা নাই। কালি পৰহি যদি ইয়াত কষ্ট পায় অকল BPFৰ সমৰ্থকসকলে কষ্ট নাপাব, আপোনালোকেও পাব। UPPLৰ সমৰ্থক বা BJPৰ সমৰ্থকসকলেও কষ্ট পাব। এইটোৱেইতো কেৰেক্টাৰ, এইটোৱেই কেৰেক্টাৰ এই চৰকাৰৰ। এই BJP চৰকাৰ সেই UPPLৰ চৰকাৰৰ কেৰেক্টাৰ সেইটোৱেই। জনসাধাৰণৰ দুখ, জনসাধাৰণৰ কষ্ট, জনসাধাৰণৰ কোনো ধৰণৰ ট্ৰাবল কষ্টটো তেখেতসকলে বুজিব নোৱাৰে। এইটো গণতান্ত্ৰিক এটা জনমত। ৰাইজে বিচাৰিছে হস্পিটেলখন থাকক, আন্দোলন কৰিছে ইয়াৰ কাৰণে গণতান্ত্ৰিকভাৱে। এই কথাটো যদি বুজিব নোৱাৰে কি চৰকাৰ হ'ব? ৰাইজৰ